তো হেল্ল' এভৰিৱান, আপোনালোকে বিটছ এয়াৰড্ৰপত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব এইটো 30 তাৰিখে লঞ্চিং হ'ব। আৰু আপোনালোকে যদি এনেকৈ ফ্ৰী টোকেনৰ পৰা ইনকাম কৰিব বিচাৰে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে ডেইলি টোকেনৰ আপডেট পাই থাকিব। অ'কে, আপোনালোকে লিংকৰ ওপৰত ক্লিক কৰিব। লিংকৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো দিছে ষ্টাৰ্টৰ ওপৰত ক্লিক কৰিব। ষ্টাৰ্টৰ ওপৰত ক্লিক কৰাৰ লগে লগে এইটো দেখিছে, এইটো কমপ্লিট এইটো দেখিছে ব্লামটো, এইটো ষ্টাৰ্ট, এইটো ট্ৰেডিং, এইটো দেখিছে ষ্টাৰ্ট ট্ৰেডিং। ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰিব। অ'কে, ষ্টাৰ্ট ট্ৰেডিঙত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো হৈ গ'ল। এইটো দেখিছে আপোনালোকে। ইয়াত আপোনালোকে এইটো আপোনালোকে ট্ৰাক্স দেখিছে। এইটো ট্ৰাক্স আপোনালোকে কৰাৰ আগতে কি কৰিব মই আপোনালোকক দেখাই আছোঁ। আপুনি তললৈ যাব, এইটো জইন বাউন্স, এইটো আপোনালোকে ক্লেইম কৰিব। আপোনালোকে এইটো দেখিছে প্লে বুমছ, এইটো ষ্টাৰ্ট। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত এইটো ষ্টাৰ্ট কৰিলে আপোনালোকে ষ্টাৰ্ট কৰাৰ লগে লগে এইটো আপোনালোকে কেঞ্চেল কৰিব পাৰে, জইনো কৰিব পাৰে। কিন্তু আপোনালোকে অযথা আপোনালোকে যিকোনো টোকেনত আপোনালোকে জইন নকৰিব, কাৰণ চব টোকেনে পইচা নিদিয়ে। মই আপোনালোকক ট্ৰাষ্টেড টোকেন দিম, যিটো টোকেনে আপোনালোকক প্ৰকৃততে পইচা দিব। এইটো দেখিছে, এইটো মই বেক কৰিছোঁ। এইটো তাৰপিছত আপোনালোকে ট্ৰাক্সত গ'ল। ট্ৰাক্সত যোৱাৰ লগে লগে এইটো দেখিছে জইন এজেণ্ট। ইয়াত আপোনালোকে ষ্টাৰ্টত ক্লিক কৰি আই এগ্ৰী, এইটো ষ্টাৰ্ট কৰিলে দেখিছে আপোনালোকে। এইটো আপোনালোকে কেঞ্চেল কৰিব পাৰে। কেঞ্চেল কৰাৰ পিছত আপোনালোকে এইটো দেখিছে এনেকৈ আপোনালোকে জইন, এইটো আহি গৈছে। এইটো আপোনালোকে ষ্টাৰ্ট কৰিলে, ষ্টাৰ্ট আই এগ্ৰী, এইটো ষ্টাৰ্ট আপোনালোকে কৰিলে, এইটো বেক হৈ দিলে। বেক হৈ দিয়াৰ লগে লগে আপোনালোকে ইয়াতে আপোনালোকক মই দেখাই আছোঁ, এইটো মেনু। অ'কে, এইটো ট্ৰাক্স, এইটো দেখিছে ক্লেইম বুলি আহি গ'ল। এইটো ক্লেইম কৰি দিলে আপোনালোকে এইবিলাক দেখিছে ক্লেইম, এইটো ক্লেইম বুলি আহি যাব। আপোনালোকে দেখিছে আৰু 17টা ট্ৰাক্স মোৰ বাকী আছে। মই আপোনালোকক কৰি নেদেখাওঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। এনেকৈ আপোনালোকে ট্ৰাক্সখিনি কমপ্লিট কৰি ল'ব। ট্ৰাক্স কমপ্লিট কৰাৰ পিছত আপোনালোকে এইটো দেখিছে 420 বিটছ হৈ গ'ল। আপোনালোকে ডেইলি এনেকৈ ট্ৰাক্সবিলাক কমপ্লিট কৰি থাকিব। ইয়াত দেখিছে আপোনালোকে 9 ডে'ত, মানে এইটো 9 দিন 14 ঘণ্টা আৰু বাকী আছে প্লেনটো লাইভ হ'বলৈ। আপোনালোকে বাই চেল কৰিব পাৰিব। কেনেকৈ বাই চেল কৰিব মই আপোনালোকক জনাই দিম। এইটো দেখিছে আপোনালোকে ৰাইট চাইডে যিটো আপোনালোকৰ কৰ্ণাৰত ৱালেট বুলি আছে, ৱালেটত এইটো আনলিংক কৰি, এইটো মোৰ বৰ্তমান লিংক কৰি থোৱা আছে। ক'ত আপোনালোকে ল'ব মই আপোনালোকক দেখাই দিম। এনেকৈ আপোনালোকে কৰিব পাৰিব। অ'কে।